নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোক নিশ্চয় আপোনালোক ভালে আছে আজি আপোনালোকৰ কাৰণে ইনফৰমেশন থকা এটা ভিডিও লৈ আহিছো কিয়নো এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত দৰকাৰী হয় আপোনালোকে মনোযোগ দি ভিডিওটো শেষলৈকে চাব যদি মোৰ এই চেনেলটোত আপোনালোকে প্ৰথম আহিছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব বন্ধুসকল আপোনালোকৰ 1 এপ্ৰিল 2025 তাৰিখে যি আত্মসহায়ক গোটৰ চৰকাৰে ঘোষণা কৰিছিল যে 10000 টকা কৰি দিব এই 10000 টকাটো বজালি জিলাৰ পৰা আৰম্ভ কৰি অসমৰ লাখ লাখ মহিলাই সেই পইচাটো একাউণ্টত পাব আৰু নতুন জীৱিকা নিৰ্বাহৰ কাৰণে এটা উৎসাহ পাব মনত ৰাখিব পইচাটো ভাল কামত ইউজ কৰিব এতিয়া মই ক'ব বিচাৰিছো যে 1 এপ্ৰিল 2025 তাৰিখত আপোনাৰ যি চৰকাৰে পইচাটো আপোনাৰ একাউণ্টলৈ পঠিয়াই দিব কিন্তু পঠিয়াই দিওতে বাটত কিন্তু বাধা বিঘিনি থাকিব পাৰে সেই বাধা বিঘিনিখিনি যদি হৈ যায় তেনেহলে আপোনাৰ পইচাটো একাউণ্টত নুসুমাব পাৰে তেতিয়া আপুনি কৰিব কি তেতিয়া আপোনাৰ কৰিবলেটো হয়তো ভাবি থাকিব যে কি কৰিম কি নকৰিম কাক খুদিম কাছত যাম ক'ত বিচাৰিলে মোৰ পইচা একাউণ্টত আহিব সেইবিলাক বস্তু আপোনালোকে আজি যদি ভিডিওটো চাই শেষলৈকে কমপ্লিট ভিডিওটোত শিকিব পাৰিব আপোনালোকে জানেনে যে বেংকিং ক্ষেত্ৰত বছৰৰ আৰম্ভণি সদায় 1 এপ্ৰিল তাৰিখৰ পৰা হয় এই কথাটো মনত ৰাখিব মাৰ্চ টু মাৰ্চ এন্ডিং বুলি কয় আপোনালোকে যদি ভাবি আছে 1 তাৰিখে আপোনালোকৰ পইচাটো কোনো বিপদ বিঘিনি নোহোৱাকৈ সোমাব সেইটো সম্পূৰ্ণ ভুল ভাবিছে কিয়নো বেংকে মাৰ্চ এন্ডিং কৰোতে এপ্ৰিলৰ 2-3 দিন সময় লয় তেওঁলোকে বিভিন্ন ধৰক হিসাব নিকাজ বিভিন্ন অডিট সেইবিলাক বস্তু 1 এপ্ৰিল তাৰিখলৈকে তেওঁলোকে সিস্টেমত আপডেট কৰিব লাগে আৰু মনত ৰাখিব যদি কিবা যদি ৰেপো ৰেট ইন্টাৰেষ্ট ৰেট বা আপোনালোকৰ যেটো আমি রুৱেল একাউন্ট খুলিলো বা উৰবান একাউন্ট খুলিলো তেওঁলোকৰ যিবিলাক চাৰ্জ যদি উঠা নমা হয় বা আপোনাৰ এটিএম চাৰ্জ যদি বহা কমা হয় তেতিয়া সেইবিলাক 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হয় তেতিয়া কি হয় সেইবিলাক বস্তু তেওঁলোকে আপডেট কৰি থাকে নিজৰ সাৰ্ভাৰত তেতিয়া কিছুমান সুবিধা আপোনালোকক দিবলে বেংকে বন্ধ কৰি থয় চৰকাৰে যেটো দিনত সেই পইচাটো দিম বুলি ঘোষণা কৰিলে যদি সঁচাকৈ দিয়ে কিন্তু তাৰ মাজতো কিছুমান মানুহে সেই পইচাটো নেপায় কাৰণ তেতিয়া সাৰ্ভাৰ ডাউন থাকে যদি লাখ লাখ মানুহলে যদি একেটা সময়তে যদি পইচাটো পঠিয়াই দিয়ে হয়তো সাৰ্ভাৰ ডাউনত ফসি যাব পাৰে পইচাটো হয়তো আপোনাৰ একাউণ্টত পইচাটো আহি বাউন্স বেক মাৰিব পাৰে যিহেতু মই আগতে লোনৰ কিছুমান ডিপাৰ্টমেন্টত কাম কৰিছিলো গম পাও যে কিছুমান একাউণ্টত পইচাটো পঠাই সেই সময়ত পইচাটো কিন্তু নুসুমায় তেতিয়া কি হয় আমি আকৌ ৰি কেৱাইসি কৰি বা ৰি ডকুমেন্টস দি আকৌ আমি পইচাটো আকৌ লোন একাউণ্টত দিবলে আমি হেড অফিচত পঠাই দিও সেই কাৰণে কৈছো আপোনালোকৰ সেই দিনাখনি পইচা নুসুমাব পাৰে আজিৰ এই ভিডিওটো আপোনালোকে বহুত মনোযোগ দি শুনিব বা মনোযোগ দি চাব আপোনালোকে যদি পইচাটো নেপায় তেতিয়া কৰিব কি প্ৰথমতে আপোনালোকে নিজৰ ধৰক ইউপিআই যদি আছে ইউপিআই থ্ৰু আপুনি বেংক বেলেন্সটো আপোনালোকে চেক কৰিব পাৰিব 2 নম্বৰ আপোনালোকে কৰিব কি ওচৰৰ যিবিলাক আউটলেট আছে যক বেংকিং পইণ্ট কিছুমান থাকে যেনে সিএসপি থাকে সিএসসি থাকে তেনেকে সেই আউটলেট বিলাকত গৈ আপোনালোকে আধাৰ কাৰ্ডৰ যেটো ফিংগাৰ দি আপোনালোকে বেলেন্সটো চেক আপ কৰি লব তাতো যদি আপোনালোকে পইচাটো সোমোৱা নাই দেখে তেতিয়া 20 দিনাখন অৰ্থাৎ 2 বা 3 তাৰিখে আপোনালোকে বেংকত যাব বেংকত গৈ স্টেটমেন্ট চাব আৰু স্টেটমেন্টটো চালেই নহব স্টেটমেন্টটো আপোনালোকে উলিয়াই আনিব স্টেটমেন্টত যদি আপোনালোকে পইচা সোমাইছে বুলি দেখায় তেতিয়া আপোনালোকৰ কাৰণে ভাল খবৰ যদি স্টেটমেন্টত যদি আপোনাৰ পইচাটো নেদেখায় তেতিয়া আপুনি স্টেটমেন্ট কপিটো হাতত লৈ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকে ব্লক অফিচত যাব লাগিব মনত ৰাখিব আপোনালোকে যিদিনাখন বেংকত যাব সেই দিনাখনি আপোনালোকৰ কেৱাইসি লাগিছে নি আকৌ ৰিচেক কৰা আহিব যদি কেৱাইসি লাগি থাকে তেতিয়াও আপোনাৰ হয়তো একাউণ্টত পইচাটো সোমালে কেতিয়াবা নেদেখায় কেতিয়াবা ফিংগাৰপ্ৰিন্টটো নেদেখায় কেতিয়াবা বেলেন্সটো নেদেখায় এনেকুৱা হৈ যায় কেতিয়াবা নহয় বুলি কোনো ক'ব নোৱাৰে সেই কাৰণে কৈছো আপোনালোকে কেৱাইসি কৰিবলগীয়া হৈছে নি চাই আহিব যদি কেৱাইসি দিবলগীয়া থাকে একাউণ্টত আপোনালোকে কেৱাইসি খিনি আধাৰ কাৰ্ড পেন কাৰ্ড আৰু নিজৰ ফটো সংলগ্ন সহিত কৰি এখন ফৰ্ম পুৰাই দিলে আপোনাৰ কেৱাইসি কমপ্লিট হৈ যায় আপোনালোকে সেই কামটো বেংকত গৈ কৰি থৈ আহিব আৰু পিছদিনাখনি আপুনি ব্লকত যোৱাৰ আগতে কিন্তু আপোনালোকৰ যি গোটৰ এককি মেম্বাৰ থাকে সেই মেম্বাৰগৰাকী কিন্তু আপোনালোকে কথাখাৰ কৈ থৈ যাব যে মোৰ পইচাটো নাই সোমোৱা এটো কিহৰ কাৰণে নাই সোমোৱা একবাৰ তেখেতকো সুধি চাব যেতিয়া কাগজ পত্ৰলৈ ব্লক অফিচত যাব তেতিয়া আপোনালোকে তাত এবাৰ ভেৰিফাই কৰিব যে আপোনালোকৰ অৰিজিনেল নামটো একচুৱেল আছে নাই লিষ্টত সেই বস্তুটো একবাৰ চাই আপোনালোকে সেই কাগজ পত্ৰখিনি আকৌ জমা দি থৈ আহিব তেতিয়া আপোনালোকৰ পইচাটো সোমাই যাব আপোনালোকে ভয় খাব নালাগে এদিন নহয় এদিন যেহেতু আপোনালোকৰ নাম যদি থাকে আপোনালোকে পইচা পাবই
বন্ধুসকল আজি এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে মোক লাইক আৰু শেয়াৰ নিশ্চয় কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব যেনেকৈ আপোনালোকৰ কাৰণে এটা ইনফৰমেশন থকা বা ইনফৰমেটিভ ভিডিও বিলাক আপোনালোকলৈ সদায় লৈ আহিব পাৰো এটা মনত উৎসাহ পাওঁ সেই কাৰণে কৈছো মোৰ ভিডিও যিবিলাক মানুহে চাই সেইবিলাক সকলোকে মই অনুৰোধ কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই থৈ যাব কিয়নো সাবস্ক্ৰাইব বটনটো ইউটিউবে ফ্ৰী কৰি থৈছে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ